নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি চাৰিজনে ওলাইছোঁ অৰুণাচলৰ আলুবাৰী ঘাটলৈ। আলুবাৰী ঘাট আপোনালোকক দেখুৱাম আৰু ময়ো চাবলৈ যাওঁ, আজিলৈকে যোৱা নাই, তো আজিয়ে প্ৰথম গৈছোঁ। তো বলক গৈ থাকোঁ। তো আমি চাৰিজন বন্ধু মিলি গৈছোঁ। তো আমি আহি পালোহি। আমি চাৰিতে আহিলোঁ ঘপককৈ আৰু আপোনালোককো দেখুৱাই দিছোঁ আলুবাৰী ঘাটটো। আলুবাৰী ঘাট বুলি কয়, আপোনালোকে চাই থাকক। এইটো আলুবাৰী ঘাট, চাই লওক আপোনালোকে কিমান ধুনীয়া, পানীখিনি বহুত ঠাণ্ডা। এইটো আহি আছে পিকনিক প্লেচ, অৰুণাচলত ধুনীয়া এখন নদী, আপোনালোকেও আহিব পাৰে আলুবাৰী ঘাট। বৰফ এইডোখৰ দ, গা ধুবলৈ ইয়াত ভাল লাগিব। ইমানেই ঠাণ্ডা বোলে পানী। সুধিছা দিব নেকি? কিবা কবি? একো নকওঁ। বহুতো বেছিকৈ আছে। আলুবাৰী ঘাটৰ পৰা এতিয়া ঘূৰি যাওঁ। যাওঁতে ৰাস্তাত গল্ডেন টেম্পল চাই যাম। তো ভিডিঅ'বিলাকৰ ক্লিপ কিছুমান কাট খাই যোৱা হেতুকে ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিম। তো কিছুমান ক্লিপহে পাইছোঁ, সেইটো কাৰণে একেবাৰে চুটিকৈ ভিডিঅ'টো বনাইছোঁ। আহি এতিয়া গল্ডেন টেম্পল পালোঁ। ইয়াৰ পৰা আহি খাই বৈ উঠি এতিয়া ঘৰলৈ যাব লাগে। ভিডিঅ' যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আধাৰে হ'লেও তথাপিতো আপোনালোকৰ বাবে আগবঢ়াইছোঁ ভিডিঅ'টো। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো ধন্যবাদ।